নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ইউটিউব চেনেল জব নিউজ আসামলৈ আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ 11টি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ এই প্ৰশ্নসমূহ জলসিঞ্চনৰ পৰীক্ষা আসাম পুলিচ বা SSC বা পেট এক্সামত আহিবলগীয়া কুৱেশ্যনসমূহ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ইয়াৰ আগতো দুটা ভিডিঅ' বনোৱা হৈছে সেয়ে ভিডিঅ'কেইটা যদি চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দুটা ভিডিঅ'ৰ লিংক দিয়া হ'ব আপোনালোকে চাব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰৰ প্ৰশ্ন লোকসভাত অসমৰ সদস্য সংখ্যা কিমান উত্তৰ 14 জন 2 নম্বৰৰ প্ৰশ্ন অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটোৰ নাম কি উত্তৰ কাছাৰ জিলাত থকা জাতিংগা 3 নম্বৰৰ প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ বসন্ত দাস 4 নম্বৰৰ প্ৰশ্ন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল উত্তৰ 1823 চনত 5 নম্বৰৰ প্ৰশ্ন চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ বীৰপাল 6 নম্বৰৰ কুৱেশ্যন অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্প কোন চনত সংঘটিত হৈছিল উত্তৰ 1548 চনত 7 নম্বৰৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল উত্তৰ 1948 চনত 8 নম্বৰৰ প্ৰশ্ন শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি উত্তৰ এক শৰণ বৈষ্ণৱ ধৰ্ম 9 নম্বৰৰ প্ৰশ্ন অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল উত্তৰ নাথান বাউন 10 নম্বৰৰ প্ৰশ্ন কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল উত্তৰ চামেলি মেম চাহাব বন্ধু বান্ধৱীসকল 11 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ বাবে এৰি দিছোঁ ইয়াৰ এনচাৰটো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব প্ৰশ্নটো হৈছে অসহযোগ আন্দোলনত অসমত কোন চনত আৰম্ভ হৈছিল বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো কেনে পালে জনাব আৰু যদিহে কিবা কুৱেশ্যনৰ এনচাৰ আপোনালোকে ভুল বুলি ভাবে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব ধন্যবাদ